বৰ ভাল লাগে ন? বৰ ভাল লাগে। সৰু কথা ভাবিলে মনটো বৰ ভাল লাগে। তাকেইতো সৰু কালত থকা হেঁতেনে ভাল আছিল বুজিছ। ডাঙৰ হৈ অহাৰ লগে লগে সেই ভাল লগা দিনবোৰ নোহোৱা হৈ গৈছে। তই ঠিকেই কৰিছ। যিমানে ডাঙৰ হৈ আহিছো ন, সিমানে চিন্তাবোৰে বৰকৈ আৱৰি ধৰে অ'। ৰতন, তই ঠিকেই কৰিছ। ঐ ৰতন, চাচোন সৰুৱা লুটুকনহঁতৰ ককা ক'ত বা যায় ককা। ককা ক'ত যায়? এনেই অকণ ওলাই আহিছো। ঘৰত বহি বহি হাত ভৰি বৰকৈ বিষ হৈ গৈছে, সেইকাৰণে অকণ এনেই ওলাই আহিছো। বোপাহঁত ভালে আছ নহয়? আছো ককা, আমি ভালে আছো। আপুনি ভালেই আছেনে? আছো আৰু বোপাহঁত, ভালে আছো আৰু। বোপাহঁত, এদিন যাবিচোন আমাৰ ঘৰলৈ। তহঁতক বহুদিন লগেই পোৱা নাই, এদিন যাবিচোন আমাৰ ঘৰলৈ। হ'ব ককা, আমি যাম বাৰু দিয়ক। ককা আপুনি চিন্তা নকৰিব, আমি যাম এদিন। হ'ব বোপাহঁত, এতিয়া মই গৈ থাকো। হ'ব ককা, আপুনি গৈ থাকক। ঐ ৰতন, আমিও যাওঁ ব'ল, সময় হ'ল। তাকে কাইলৈকে যাম ককা, ওলাবি দেই, মোক ফোন কৰিবি। হ'ব। দেউতা অথনিৰ পৰা ক'ত গ'ল জানো, বিচাৰিয়ে পোৱা নাই। মোৰো অফিচ যাব সময় হৈছে। দেউতা, তুমি থাকা, মই অফিচলৈ যাওঁ। হ'ব বোপা, তুমি যোৱা, মই আছো। ককা, আমি আহিলো ককা। ভালে কৰিলি তহঁতে, মোৰো কাম এটা আছে, কৰি দিবি ৰ। হ'ব ককা, আমি আপোনাৰ কামটো কৰি দিম। তহঁত দুটা বচোন, মই চাহ অকণ বনাই আনো তহঁত দুটালে। ককা নালাগে চাহ বনাব, চাহ নাখাওঁ দিয়ক, কামটো কওকচোন, আমি কৰি দিম। ইমান দিনৰ মূৰত আহিছ তহঁত দুটা, চাহ অকণ বনাও ৰ, খাই যাবি। নেলাগে ককা, নেলাগে দিয়ক। বচোন তহঁত দুটা, মই সোনকালে বনাই আনিছো চাহ অকণ। হ'ব ককা, আপুনি কৈছে যেতিয়া খাওঁ দিয়ক। তহঁত দুটা বৰ দেই। হ'ব ককা, আমি বহিছো। ৰন্তু, ককা ইমান দেৰি কৰিছে, চাহ বনাই আছে ন? হয়, চাহ বনাই আছে ককাই। এটা কাম কৰো ব'ল, ককা চাহ বনাই আছে, আমি ৰুমকেইটা চাই লওঁ ব'ল। তই ঠিকে কৈছ, যাওঁ ব'ল চাওঁগৈ। ব'ল। ৱাও, এইটো ইমান ধুনীয়া ৰুম চাহ। সঁচাকে বহুত ধুনীয়া ঐ, বহুত ভাল লাগিছে ৰুমটো। সঁচাকে ইয়াত বহি বহুত ভাল লাগিছে, বহি চাচোন। ঐ লাহেকে বহিবি দেই, ককাই গম পাই যাব। সঁচাই ভাল লাগিছে বহি। যিটি চুই নিদিবি দেই, ভাগি থাকিব আকৌ। ঐ ককা আহিব চাবি দেই। নাহে, চিন্তা নকৰিবি। ঐ যিটি চুই নিদিবি দেই, ভাগি থাকিলে ককাই খাব আমাক। ইমান ধুনীয়া ধুনীয়া গিলাচ। কি ভাঙিলি ঐ? ককা আহিব এতিয়া, গিলাচটো ভাঙি পেলালি তই। নাই ঐ, মই চাইছিলোহে, ভাগি থাকিলে গিলাচটো। ঐ ককা নহা আগত পলা, ককা নহা আগত পলা সোনকালে। বল পলা। বোপাহঁত আছানে? ল'ৰা দুটা ক'ত গৈছে আকৌ? কিবা শব্দ শুনিছিলো। চাওচোন ৰুমকেইটা কিবা হৈছে নেকি। এইটো ৰুমটো ঠিকে আছে, একো কৰা নাই। ইটো ৰুম চাওচোন, এইটো ৰুমো ঠিকে আছে। খাই পেলালে এহেঁত দুটাই। এহেঁতক মাতি মোৰ লজে হ'ল, গিলাচ কেইটা ভাঙি থৈ গুচি গ'ল এহেঁতকেইটাই। গিলাচ কেইটা ভাঙি থৈ গুচি গ'ল। এহেঁতক নমতাই ভাল আছিলে